নমস্কাৰ বন্ধুসকল, এইবাৰ আমি গিৰিডিলৈকে গৈছিলোঁ। যেতিয়া গিৰিডিত আমি কিছুমান টুৰিষ্ট স্পট চাওঁ বুলি ওলাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ জৈন ধৰ্মাৱলম্বীসকলৰ বিশেষ তীৰ্থস্থান পাৰস, আৰু ইয়াতে তেওঁলোকৰ তীৰ্থংকৰ বহুকেইজনে মোক্ষ প্ৰাপ্তি কৰিছে। পাহাৰৰ ওপৰত ৪,৪০০ ফিট ওপৰত তেওঁলোকৰ মন্দিৰ স্থাপন হৈছে, আৰু তালৈকে খোজকাঢ়ি নাইবা দোলাত উঠি নাইবা স্থানীয় লোকে বাইকেদিও নিয়াৰ ব্যৱস্থা আছে। তাৰ ওপৰত গাড়ী নাযায়, আৰু বহুত দূৰ, প্ৰায় 16 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। গোটেই দিনটোৱে পাৰ হৈ যায়, আৰু আমাৰ যিহেতু হাতত টাইম নাছিল, সেইটো কাৰণে আমি তলতে মন্দিৰবোৰ দৰ্শন কৰিলোঁ। তলতো বহুতখিনি মন্দিৰ আছিল, আৰু আমি ওপৰলৈকে যোৱা প্ৰগ্ৰেমটো কেঞ্চেল কৰিলোঁ। বহু ৰ'দ আছিল কাৰণে তলত এখনো দোকান সেইদিনাখন খোলা নাছিল। দোকান হওক পোহাৰ হওক একোৱেই নাছিল, কাৰণ তাতে ৰ'দটো বহুত তীক্ষ্ণ ৰ'দ ওলায়। আৰু এয়া হৈছে মন্দিৰ তলত থকা তাৰে এটা বা দুটাৰ আমি ফটো মই ৰাখিলোঁ। এনে দিগম্বৰ জৈনৰ তীৰ্থংকৰসমূহৰ এনেকুৱা মূৰ্তিবোৰ বনোৱা আছে। এয়া হৈছে এই পালকি টাইপৰ, এনেকৈ মানুহবোৰ উঠাই লৈ যায়। ইয়াতে যোনে যোনে খোজকাঢ়ি যাব নোৱাৰে, সেইবোৰ চাই উঠি আমি তাৰ পৰা গিৰিডিৰ পৰা 10 কিলোমিটাৰ দূৰত থকা খণ্ডলী নামৰ এটুকুৰা টুৰিষ্ট স্পট চাব গ'লোঁ। এইটোত হৈছে এটা টিলা, আৰু এই টিলাটো দেখাত আগ্নেয় পাহাৰৰ দৰে। এইটোৰ কাৰণে ইয়াৰে ওচৰে পাঁজৰে এটা ডেমো আছে। এয়া হৈছে পাহাৰখন, দেখাত দেখিছে একদম টপটো আগ্নেয়গিৰিৰ দৰে। আৰু এইপিনেদি পাৰ্ক এখন আছে, তাতে সকলো মানুহে গধূলি অলপমান আহে, ফূৰ্তি কৰে। আমিও তাতে অলপ টাইম স্পেণ্ড কৰিলোঁ। আৰু তাৰে ওচৰত থকা ডেমটোত নৌকা বিহাৰ কৰে, আৰু মানুহে পাৰ হেড 100 টকা এনেকৈ লৈ পেলাই ঘূৰাই দিয়ে। টাইম অনুযায়ী ইয়াতে পইচা লয়, আৰু ইয়াৰে পৰা গিৰিডি অঞ্চললৈকে ৱাটাৰ ছাপ্লাইও কৰা হয়। আমি এইবোৰ অলপমান চালোঁ, ভাল লাগিল চাই পেলাই। আৰু এইয়া তাতে সজাত থৈ দিছে গিনি পিগসমূহ মানুহৰ চাবৰ কাৰণে। তেনেহ'লে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। কিছুমান নেদেখা ঠাইৰ ভিডিঅ' বনালোঁ।